सुंद'यैनो आपडेट्स लानानै फिन खेबसे चेनेलाव फैफिनबावनाय जाबाय। जायफ्रा मोजां मोनो नैबे भिडिअखौ नायलांनो हागोन। इन्टारेस्ट थानायफ्रा थौदो बिदिब्ला जागायलांदिनि बारा गोलाव खालामनो सानाखै। बयबो मिथिनो मोनखानाय आपडेट्स आरो जोङो सिगाङावबो सावरायदोंमोन बे टपिकनि सायावहाय। जोङो दा फाइनाली आरोबाव दिनै 15 आगस्ट दिनैनि दिनावहाय बेबायदिनो मामाया आरोबाव बेबायदि फोसावबावदों बा बेबायदि माने बुंफोरनानै होलांदों। बयबो खोनानो मोनखाबाय आरो बयबो मिथिनो मोनखाबाय जानांगौ। जोङो सावरायलांदिनि आरो आङो एसे भिडिअ क्लिप्सबो होनानै होगोन। जेरावनाखि जोङो मिथिनो मोनदों बहु बिबाह आरो बिनिफ्राय बाल्य बिबाह। बहु बिबाह होननानै बुङोब्ला जोङो मिथिनो मोनखायो सासेनिफ्राय बांसिन माने सानै बांसानद्राय सानै जायफोरा लागोन बिफद दङ। आङो भिडिअ क्लिप्सखौ होलांगोन आरो जोङो मिथिनो मोनबावदों बाल्य बिबाह। बाल्य बिबाह माने खम बैसोआवनो जेरावनाखि 18 इयार्स जायाखै ना। बेबायदि उन्दै बैसोआव हाबा जानायखौ माने कन्ट्रल खालामनो बा बन्द खालामनो थाखाय बेबायदि माने थांखि बा बिथांखिफोरखौ लागासिनो दङ। जोङो मिथिनो मोनखादों। दा सासेनि अनगायै जायफोरा आरोबाव बेबायदि माने हिन्जाव लागोन बांसानद्राय लायोबा माने एसे प्रब्लेम जानो थांगोन आरोना। आं एसे भिडिअ क्लिप्सखौ लागायनानै होलांदिनि मामाया मा फोसावलांखो। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছো। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। নিৰ্বাচনৰ সময়ত, আশীৰ্বাদ যাত্ৰাৰ সময়ত আৰু যোৱা কেইটামান দিনত বানপানীৰ সময়ত ৰাইজৰ মাজলৈ যোৱাৰ সময়ত মই বহু এনে যুৱতীৰ লগত কথা পতাৰ সৌভাগ্য নহয় দুৰ্ভাগ্য হৈছিলে, যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে। চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো।